গতিকে এইখনত 2014 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিলে টপ কৰিছিলে সেইবিলাকৰ সলভ কৰা মানে আনসাৰ স্ক্ৰিপ্ট হয় এখন আজি মই এই কিতাপখনৰ পৰা ভূগোল বিষয়টোৰ মানে কুৱেশ্যন পেপাৰখন যোনে টপ আজি মই ভূগোল বিষয়টো লৈ আনিছোঁ যিসকলৰ ছাবজেক্ট ভূগোল আছে তেওঁলোকৰ কাৰণে এই প্ৰশ্ন পেপাৰখন বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু যোনজনে টপাৰ কৰিছিলে মেজেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় নাজিৰা শিৱসাগৰৰ অমলজ্যোতি কলিতাৰ এখন কৰা উত্তৰপত্ৰ হয় আৰু তেওঁ 97% পাইছিলে ভূগোল বিষয়টোত আৰু তেন্তে মই আৰম্ভ কৰি যাওঁ আৰু তোমালোকে এই পেপাৰখনৰ পৰা উপকৃত হোৱা বুলি আশা কৰিছোঁ মন দি চাবা আৰু ইয়াতে বিভিন্ন বিষয়ৰ এই কিতাপখনত বিভিন্ন গোটেইকেইটা বিষয়ৰ মানে টপাৰসকলে লিখা উত্তৰপত্ৰ আছে যিখনে লাগে কমেণ্ট বক্সত কমেণ্ট কৰিবা আৰু মোৰ ইয়াৰ পৰা বহুতখিনি কমন পৰিছিলে দেই তলত দিয়া প্ৰথম প্ৰশ্ন শুদ্ধ উত্তৰটো বাছি লোৱা তলত দিয়াবোৰৰ কোনটো বতাহে সৃষ্টি কৰা ইউআকৃতিৰ উপত্যকা ড্ৰামলিন ইনচেলবাৰ্গ গাৰ্ব উত্তৰটো হৈছে বতাহে সৃষ্টি কৰা কাৰকটো হ'ল ইনচেনবাৰ্গ 2 নম্বৰটো হৈছে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ অনুপাত হ'ল প্ৰথমটো হৈছে 0.035%, 2 নম্বৰটো হৈছে 0.350%, 3 নম্বৰটো হৈছে 0.0035%, 4 নম্বৰটো হৈছে 3.035%। উত্তৰ হৈছে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইডৰ অনুপাত হ'ল 0.035%। ঠিক আছে 3 নম্বৰটো হৈছে মাটিকালি হিচাপত তলৰ কোনটো প্ৰাকৃতিক অঞ্চল বৃহত্তম ভূমধ্যসাগৰীয় ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল 3 নম্বৰ নিৰক্ষ অঞ্চল 4 নম্বৰ উচ্চ পাৰ্বত্য অঞ্চল উত্তৰ হৈছে মাটিকালি হিচাপত তলৰ ক্ৰান্তীয় উষ্ণ মৰু অঞ্চল বৃহত্তম এইটো ঠিক আছে 2 নম্বৰটো হৈছে তলৰ ৰাজ্যবোৰৰ কোনখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ অংশত অৱস্থিত উটাহ টেক্সাছ মণ্টানা ভাৰ্জিনিয়া উত্তৰ হৈছে মণ্টানা এইটো 3 নম্বৰটো মণ্টানা আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ অংশত অৱস্থিত ইটো হৈছে জাপানৰ হকাইডো অঞ্চলত থকা নগৰখন হ'ল চেণ্ডাই টয়ামা কুবে সাপোৰো জাপানৰ হকাইডো অঞ্চলত থকা নগৰখন হ'ল সাপোৰো এইটো এফ হৈছে ভাৰতবৰ্ষৰ মুঠ ৰাজ্যৰ সংখ্যা হ'ল 27 25 28 আৰু 29 ভাৰতবৰ্ষৰ মুঠ ৰাজ্যৰ সংখ্যা হ'ল 28 ঠিক আছে বতাহে সৃষ্টি কৰা অৱক্ষেপজনিত অৱয়ব এটাৰ নাম লিখা বতাহে সৃষ্টি কৰা অৱক্ষেপজনিত অৱয়ব এটাৰ নাম হ'ল ইনচেলবাৰ্গ সেউজগৃহ গেছ কি যিবোৰ গেছে পৃথিৱীৰ উষ্ণতা বৃদ্ধিত সহায় কৰে সেই গেছবোৰক সেউজগৃহ গেছ বোলে আৰ্জেণ্টিনাৰ তৃণভূমিটোৰ নাম লিখা আৰ্জেণ্টিনাৰ তৃণভূমিটোৰ নাম হৈছে পম্পাছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোন অংশৰ জনবসতি ঘন আমেৰিকা যুক্তৰাষ্ট্ৰৰ পূব অংশৰ জনবসতি ঘন জাপানৰ প্ৰাচীন নামটো কি আছিলে জাপানৰ প্ৰাচীন নামটো হ'ল নিপ্পন 7 নম্বৰ হৈছে গংগা নদীৰ দক্ষিণ পাৰৰ উপনদী এখনৰ নাম লিখা গংগা নদীৰ দক্ষিণ পাৰৰ উপনদী এখনৰ নাম হ'ল যমুনা 8 নম্বৰ ভূমধ্যসাগৰীয় অঞ্চলৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ভূমধ্যসাগৰীয় অঞ্চলৰ দুটা বৈশিষ্ট্য হ'ল কটো হৈছে ইয়াত গ্ৰীষ্মকাল উষ্ণ আৰু শুকান খটো হৈছে ইয়াত শীতকাল ঠাণ্ডা আৰু সেমেকা 9 নম্বৰ হৈছে ৰাজস্থানৰ দুটা হ্ৰদৰ নাম লিখা ৰাজস্থানৰ দুটা হ্ৰদৰ নাম হ'ল পুষ্কৰ আৰু সম্বৰ 10 নম্বৰ হৈছে মধ্য জাপান অঞ্চলৰ দুটা প্ৰধান সমভূমিৰ নাম লিখা মধ্য জাপান অঞ্চলৰ দুটা প্ৰধান সমভূমিৰ নাম হৈছে কাণ্টো সমভূমি আৰু নবী সমভূমি 11 নম্বৰ হৈছে এচিড বৰষুণ সৃষ্টি কৰা দুটা গেছৰ নাম লিখা এচিড বৰষুণ সৃষ্টি কৰা দুটা গেছ হ'ল সালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন ডাই অক্সাইড 12 নম্বৰ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা বৃহৎ হ্ৰদৰ নাম লিখা আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা বৃহৎ হ্ৰদ হৈছে সুপ্ৰিয়ৰ হ্ৰদ আৰু ইৰি হ্ৰদ পশ্চিম ভাৰতৰ দুটা শিল্পাঞ্চলৰ নাম লিখা পশ্চিম ভাৰতৰ দুটা শিল্পাঞ্চল হৈছে হুগলী শিল্পাঞ্চল আৰু চুটানাগপুৰ শিল্পাঞ্চল আৰু কিনাৰত কোনটো প্ৰশ্ন কিমান নম্বৰ আছে মই দেখুৱাই দিছোঁ মধ্য অক্ষাংশ বলয়ত অৱস্থিত তিনিটা প্ৰাকৃতিক অঞ্চলৰ নাম লিখা মধ্য অক্ষাংশ বলয়ত অৱস্থিত তিনিটা প্ৰাকৃতিক অঞ্চল হ'ল মধ্য অক্ষাংশীয় নাতিশীতোষ্ণ অঞ্চল মধ্য অক্ষাংশীয় তৃণভূমি অঞ্চল আৰু মধ্য অক্ষাংশীয় মৰু অঞ্চল 15 নম্বৰ জাপানৰ তিনিখন প্ৰধান নদীৰ নাম লিখা জাপানৰ তিনিখন প্ৰধান নদীৰ নাম হ'ল ইচিকাৰী টনেকে ইউডু 3 নম্বৰ আহিছে এইবিলাক মধ্য জাপানৰ তিনিটা কৃষি অঞ্চলৰ নাম লিখা মধ্য জাপানৰ তিনিটা কৃষি অঞ্চলৰ নাম হ'ল টুচান অঞ্চল হাকুৰিকু অঞ্চল আৰু টোকাই অঞ্চল নিৰক্ষ অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম উল্লেখ কৰা নিৰক্ষ অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম হৈছে ব্ৰাজিল মালয়েছিয়া আৰু ইণ্ডোনেছিয়া হিমবাহ কি তিনি প্ৰকাৰৰ হিমবাহৰ নাম লিখা এই প্ৰশ্নটো যে বহুত ইম্পৰ্টেণ্ট ভূপৃষ্ঠত থকা বৰষুণবোৰ মাটিৰ ঢাল অনুসৰি ক্ৰমে তললৈ নামি আহে দিনটোৰ ভিতৰতে কেই মিলিমিটাৰমানৰ পৰা কেই মিটাৰমানহে অতিক্ৰম কৰে এনেকৈ ধীৰ গতিৰে নামি অহা বৰফকে হিমবাহ বোলে তিনি প্ৰকাৰৰ হিমবাহৰ নাম হ'ল মহাদেশীয় হিমবাহ প্ৰাবত্য হিমবাহ আৰু গিৰিপদীয় হিমবাহ 4 নম্বৰ আহিছে এইটোত আৰু এটা 4 নম্বৰ থকা প্ৰশ্ন জীৱমণ্ডল কি ইয়াৰ মৌলিক উপাদানবোৰ লিখা এইটো বহুত ইম্পৰ্টেণ্ট এইটো আহিয়ে থাকে মানে পৃথিৱীত বাস কৰি থকা জীৱসমূহৰ সমষ্টিকে আমি জীৱমণ্ডল বুলি কওঁ ইয়াৰ মৌলিক উপাদানসমূহৰ ভিতৰত নানা প্ৰজাতিৰ উদ্ভিদ আৰু অনুজীৱকে ধৰি বৃহৎ আকাৰৰ প্ৰাণী জীৱমণ্ডলৰ অন্তৰ্গত নিৰ্বনীকৰণ কি ইয়াৰ তিনিটা ফলাফল উল্লেখ কৰা বননি ধ্বংস কাৰ্যক
নিৰ্বনীকৰণ বোলা হয় মানুহৰ প্ৰকৃতি বিৰোধী কাৰ্যাৱলীৰ ফলত পৃথিৱীৰ গছ-গছনি হ্ৰাস পাই অহাকে নিৰ্মাণীকৰণ বোলা হয় নিৰ্বনীকৰণৰ ফলত গছ-গছনি নাইকিয়া হৈ যোৱাৰ ফলত পৃথিৱীত চিৰসেউজীয়া অৰণ্য ক্ৰমে নাইকিয়া হৈ পৰিছে নিৰ্বনীকৰণৰ ফলত পাৰ্বত্য অঞ্চলৰ ভূমিস্খলনৰ সমস্যা বাঢ়িছে নিৰ্বনীকৰণৰ ফলত হোৱা বননি ধ্বংসৰ বাবে মৰুভূমিৰ প্ৰসাৰ হৈছে 21 নম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কপাহ আৰু মাকৈ এইটো বহুত ডাঙৰ হয় অকণমান ডাঙৰ সেইকাৰণে মই এই ডাঙৰকেইটা নেক্সট ভিডিঅ'ত দিম তোমালোকে এই ভিডিঅ'টো কেনেকুৱা পালা জনাবা যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা বন্ধুবৰ্গৰ লগত তেওঁলোকেও যাতে উপকৃত হয় আৰু এই পাছৰ যিখিনি প্ৰশ্ন আছে সেইখিনি কাৰণে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা মই ইয়াৰ নেক্সট ভিডিঅ'ত দি আছোঁ ঠিক আছে আৰু কেনেকুৱা পালা জনাবা আৰু এইখনৰ পৰা বহুত কমন পৰিছিলে মই 2017ত মেট্ৰিক পৰীক্ষা দিছিলোঁ আৰু ভালেমানখিনি কমন পৰিছিলে মোৰ কমেও 20-25 মান ইয়াৰ পৰা কমন পৰিছে গতিকে তোমালোকেও এই পেপাৰখন ভালদৰে চাবা মই যেনেকৈ দেখুৱাইছোঁ আৰু এয়া অমলজ্যোতি কলিতাই লিখা উত্তৰপত্ৰ হয় গতিকে তেওঁ কিমান পাইছিলে 97% বুজি পাইছে নিশ্চয় ঠিক আছে যিসকল মোৰ চেনেলটো নতুন তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই ইয়াত মেট্ৰিক পৰীক্ষাৰ লগত ৰিলেটেড সকলোবিলাক টপিক সকলোবিলাক মানে বিষয় মই ইয়াতে আলোচনা কৰিম ঠিক আছে